হাতত পান বটালৈ ৰাইজ সেৱা কৰা বগীতৰা ওলাই দেখা দিয়া হাতত পান বটালৈ ৰাইজ সেৱা কৰা প্ৰথমে ঈশ্বৰে জানা বগীতৰা সৃষ্টি সজিছিলে ক'ত আহিছিলে আপোনালোকৰ কি হৈছে কওকচোন মিটিং হৈছে হৈছে ৰান্ধনীহঁতৰ মিটিং ৰান্ধনীহঁতৰ আজি মিটিং কৰিছে হয় মিটিং কৰিছে আপোনালোকৰ ৰান্ধনীহঁতৰ আজি বহুত ফূৰ্তি দেখি আছো আপোনালোকৰ কিবা পৰিৱৰ্তন হৈ আছে নেকি আমাৰ পৰিৱৰ্তন একো নাই আমাৰ পৰিৱৰ্তন একেবাৰে নাই এইটোৰ কাৰণে চৰকাৰক আমি কিবা অনুৰোধ কৰি জনাইছোঁ আমি মনৰ দুখ বেদনাৰ কাৰণে আমি বিহু মাৰি মিটিং কৰি এতিয়া নাচ গান কৰি আছোঁ এয়া আমাৰ ৰান্ধনী আই মাতৃসকলে কৈছে তেওঁলোক চৰকাৰে তেওঁলোকক বঞ্চনা কৰিছে বঞ্চিত কৰিছে চৰকাৰে তেওঁলোকক ঠগি আছে তেওঁলোকৰ প্ৰাপ্য দিয়া নাই তেওঁলোকৰ আজি এটা মিটিং হৈছিলে ধেমাজি আমাৰ গোগামুখ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত এই মিটিঙত তেওঁলোকৰ যি মিটিং কৰিব লাগে মিটিং কৰিছে কিন্তু তেওঁলোকৰ যি প্ৰাপ্য তেওঁলোকৰ যি অধিকাৰ তেওঁলোকৰ যি সন্মান তেওঁলোকৰ যি মাননি চৰকাৰে দিয়া নাই সেই দুখতে ৰান্ধনী আই মাতৃসকলে এতিয়া বিহু আবতৰীয়া পইচা নিদিয়ে গোটেই মাহ তেওঁলোকে কষ্ট কৰি আছে জুইশালত ৰান্ধি আছে কিন্তু তেওঁলোকক মাননি বা দৰমহা বুলি কোনো এটা বস্তু সন্মান নিদিয়ে ঘৰত বহি বহি মানুহে অৰুণোদয় পাই আছে 1200-1400 টকা বৃদ্ধ পেঞ্চন পাই আছে তেওঁলোকে ইমান কষ্ট কৰিও যে তেওঁলোকে বঞ্চিত হৈছে এয়া চৰকাৰৰ ওপৰত ইমান দিন তেওঁলোকে খং কৰিছে ক্ষোভ কৰিছে তেওঁলোকে আবতৰীয়া বিহু নাচ দিছে গান গাইছে তেওঁলোকে এতিয়া মানে চৰকাৰক দিছে যে তেওঁলোকে আনন্দত আছে মানে তেওঁলোক দুখতে এতিয়া সুখী হৈছে আৰু এগৰাকী আমাৰ মাতৃক সুধিব খুজিম আপোনালোকৰ কওকচোন কি 9:30 বজাত কিবা তাত ৱাটছআপ পঠাব লাগে MDM অফিচত তাৰপৰা 9:30 বজাত নাপালেও ছাৰে গালি দিয়ে তাৰপৰা আমাৰ প্ৰতি মাহতো পইচা নিদিয়ে আমি নিজৰ চাৰাপ চাবোন কিনিবলৈ পইচা নাই আমাৰ নিজৰ ব্লাউজ এখন কিনিবলৈ পইচা পোৱা নাই আমাৰ আমি এতিয়া চকু পানী টুকি টুকি ভাত ৰান্ধি এজাৰ পইচা আমাক দিয়ে আমি কি লগতে কেতিয়াবা চাবোন চাৰাপ নাই একো নাই আমি কি বাইদেউ ছাৰ আমি মনৰ কষ্টখিনি এতিয়া বিহু লগাই আমি মনত ফূৰ্তি হৈছোঁ আমি আই মাতৃসকলে এতিয়া মনৰ কষ্টত বলে বিহু নাচিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় আপুনি অলপ বাইদেউসকলক চাওক আপোনালোকে তেওঁলোকৰ চাকৰিৰ কিবা এটা পদক্ষেপ লওক কিবা এটা সিদ্ধান্ত লওক আপোনাৰ ওপৰত বহুত আশা তেওঁলোকৰ আপুনি তেওঁলোকক নিশ্চয় প্ৰাপ্য দিব তেওঁলোকৰ চাকৰি কৰি দিব এয়া আবতৰীয়া বিহু আমি জানিব বিচাৰিম বাইদেউ
বহুত দুখৰ কাৰণে আমি বিহু নাচি আজি আগতীয়াকৈ বিহু নাচি আছোঁ কাৰণে বহুত কষ্ট কৰিও মান সন্মান নাই আমাৰ দৰমহা পাতি নাই এইকাৰণে আমি দুখত নাচিও আছোঁ কান্দিও আছোঁ আমি দুখত নাচি আছোঁ দুখতে নাচি আছোঁ আমি ভাত বনাই জানো আমাক কিমান সিমান কষ্ট শাস্তি বন ৰান্ধনীসকলক সিমান শাস্তি দি আছে একদম আমাৰ চকুৰ পানী ইমান ওলাই গৈছোঁ ছাৰ ক'বলৈ ভাবি নাই আৰু কান্দি কান্দি একদম আমি নাচি আছোঁ আপোনালোকে বিহুত সুখতে বা আনন্দতে হওক বিহু নাচা নিশ্চয় দেখিছে আজি এক অসমত পৰিৱৰ্তন দেখা যাব নিশ্চয় শিল হাকুত আমাৰ মা ভনীসকল উলংঘ হৈ প্ৰতিবাদ কৰিব লগা হৈছে এতিয়া অৱতৰীয়া বিহু বুলি ক'ব পাৰিম এইটো কোনো বিহুৰ ছিজন নহয় এতিয়া দুখতে বিহু নাচি আছে আমাৰ মাতৃসকলে জানিব বিচাৰিম বাইদেউ কওকচোন আজি আমি অতি দুখেৰে মানে আমি বিহু গান গাই আছোঁ এটা আছে মানুহৰ সুখৰ হাঁহি এটা আছে দুখৰ হাঁহি সেয়া আজি আমাৰ দুখৰ হাঁহি দিন আমাক ইমান শাস্তি দি আছে আমি কান্দি কান্দি একদম চকুৰ পানী ওলাই পিনি আমি নাচি আছোঁ আৰু কি কৰিবা আৰু হিমন্ত মামা আমাক দেখি পোৱা নাই নেকি ইমান কষ্টত 8টা বজাৰ পৰা 2টালৈকে আমি ইমান ভুক্তভোগী হৈ আছোঁ কিয়ৰ কাৰণে হিমন্ত মামা আমাক ইমান কষ্ট কৰি থৈছে হিমন্ত মামায়ে দুৰ্নীতি কৰিলে হিমন্ত মামায়ে আমাক যেন ঠঙিলে মাহী আই চকুৰে ৰান্ধনীক চালে হিমন্ত মামায়ে আমাক যেন ঠগিলে হিমন্ত মামায়ে মাহী আই চকুৰে হিমন্ত মামায়ে আমাকে চালে হিমন্ত মামায়ে মাহী আই চকুৰে চালে ঐ কংস মামা